নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ চেনেল গাঁৱলীয়া ৰেচিপি ডেটকেট আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বহুদিন বিৰতিৰ পিছত এটা হেল্ডি ৰেচিপি লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ কলমৌ শাক ভাজি। প্ৰটিন, আইৰণ, ভিটামিন, কেলছিয়ামযুক্ত, সকলোৱে খাই ভাল পায়, সৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আগলৈ মোৰ নতুন নতুন ভিডিঅ'বোৰ এইদৰে চাই থাকিব পাৰে। আহকচোন পলম নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া কলমৌ শাক লৈছোঁ ভাজি বনাবলৈ। এতিয়া প্ৰথমতে বাছি ল'ম, বাছি ধুই সৰু সৰুকৈ কাটি ল'ম। এয়া কলমৌ শাকখিনি বাছি ধুই লোৱা হৈ গ'ল। ঠাৰিবোৰ পাতৰ লগত একেলগে দিছোঁ। ইয়াত বহুতো ভিটামিন থাকে। এতিয়া সৰু সৰুকৈ কাটি ল'ম। এয়া সৰু সৰুকৈ কাটি আছোঁ। এয়া কাটি লোৱা হ'ব আৰু এয়া সৰুকৈ কাটি লোৱা হৈ গ'ল। এনেকৈ সৰুকৈ নাকাটি দীঘলে কাটি ল'ব পাৰে। এনেকৈ কাটি ভাজিলে বেছি ভাল লাগে, মই সেইকাৰণে এনেকৈ কাটিছোঁ। এতিয়া ভাজি ল'ম। এয়া কেৰাহীটো পাতি দিছোঁ, গৰম হৈ লৈছে। এতিয়া তেল দি ল'ম। এয়া তেল দি লৈছোঁ অলপ। কেঁচা জলকীয়া এটা দি লৈছোঁ। গোটা জিৰা অলপ ফুটাই দিছোঁ। পিঁয়াজ দি দিওঁ। এতিয়া শাকখিনি বহাই দিম। এয়া নিমখ অকণমান দি লৈছোঁ। এয়া হালধি দি লৈছোঁ অলপ। এতিয়া লৰাই দিছোঁ। এতিয়া জুইটো কমাই থৈ দিছোঁ, একেবাৰে ঢাকনি লগাই থ'ম। ঢাকনি লগাই থৈছোঁ। এতিয়া ঢাকনিখন গুচাই চাম। এয়া লৰাই দিছোঁ। এয়া সিজিছে, লৰাই দিছোঁ। সৰু ল'ৰা ছোৱালী, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে খাব পাৰে। সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুতেই ভাল। ইয়াত আইৰণ থাকে কলমৌ শাকটোত। এতিয়া জুইটো অকণমান বঢ়াই দিছোঁ, খৰবালৈকে সৰকৈ ভাজি ল'ম। নালাগে, জুইটো বঢ়াই লৰাই আছোঁ। এনেকৈ লৰাই থাকিম খৰবালৈকে। এয়া আধা ভাজি হৈ গ'ল আৰু অকণমান সময় এনেকৈ ভাজি থাকিলে হৈ যাব। পানীটো কমি আহিব লাগিব। শুকান হ'লে একেবাৰে নমাই থ'ম। শুকান হোৱালৈকে এনেকৈ লৰাই থাকিম, লৰাই ভাজি থাকিম। এয়া পানীটো কমি আহিছে আৰু অলপমান শুকান হ'লে নমাই থ'ম। এয়া নমাব পৰা হৈ গ'ল। কলমৌ ভাজি শুকান হৈ গ'ল, নমাই থ'ম এতিয়া। এয়া নমাই থ'লোঁ, হৈ গ'ল। এয়া কলমৌ শাক ভাজি খাবলৈ ৰেডি হৈ গ'ল। ইয়াত বহুতো ভিটামিন আছে, আইৰণ আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল, খাবলৈও বেছি সোৱাদ হয়। এনেকৈ সৰু সৰুকৈ কাটি ভাজিলে খায়ো ভাল লাগে। দীঘলকৈও কাটি ভাজিব পাৰি, ভাতৰ লগতো খাব পাৰি আৰু এনেও খাব পাৰি। ইয়াত কোনো ঔষধ বা সাৰ দিয়া নাই। আপোনালোকে এনেকৈ বনাই খাবচোন আৰু খাই কেনে পালে জনাব। কলমৌ শাক ভাজি এতিয়া ভাতৰ লগত খাবলৈ ৰেডি।